So hey guys, welcome back to our YouTube channel. আৰু আজি ডিব্ৰুগড়ৰ পৰা দেৰগাঁও আকৌ ৰিটাৰ্ণ যাম মানে ঘৰলৈ যাম মানে আৰু আজি ফাৰ্ষ্ট ট্ৰেইনত যাম সো ট্ৰেইনত যোৱা গোটেই যাত্ৰাটো তোমালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চাই দিবা লাইকটো প্ৰথমে কৰি লোৱাচোন প্ৰথমে লাইকটো কৰি লোৱা আৰু যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইবটো কৰি যাবা আৰু যিসকলে আগতে সাবস্ক্ৰাইব কৰি থৈছে বহুত বেছি ধন্যবাদ সো লেটস ষ্টাৰ্ট দা ব্লগ সো ওলাই মেলি ৰেডি হোৱাৰ পাছত মইতো ষ্টেচনটো চিনি নাপাওঁ ন সো মই আগৰ ভিডিঅ'ত যেটো লৰাৰ কথা কৈছিলোঁ গাঁৱৰ ইয়াত জব কৰি থকা হিয়ে মানে মোক ক'লে ষ্টেচনলৈ থৈ আহিম বুলি আৰু গৈ আছোঁ ষ্টেচনলৈ ই থ'ব গৈ আছে আৰু এখন চোৱা এখন খেলপথাৰ পাইছোঁ আৰু এই খেলপথাৰখনৰ মই নাম নাজানো ইয়াতে যোৱাবাৰ পাপন দা আহিছিল হেনো বিহু সময়ত আৰু আমি দুটা ধুনীয়াকৈ ষ্টেচনলৈ বুলি ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ আৰু তোমালোকেও চাই থাকা বেকগ্ৰাউণ্ডত ধুনীয়া মিউজিক এটা বজাই দিম চাই থাকা ভিডিঅ'টোৰ পৰা পলাই নাযাবা আকৌ শেষলৈ চোৱা আজি মই ট্ৰেইনত প্ৰথম যাম ভাই চোৱা আকৌ আৰু এনেকৈ আহোঁতে আহোঁতে সি ক'লে লগৰটোৱে ক'লে বোলে পামেই আৰু ষ্টেচন হয় একদম ষ্টেচনৰ ওচৰৰে পালোহি চাওঁত দেখি পাইছেই চাগে সেই ষ্টেচন পালোহিয়ে চাই থাকা এতিয়া টিকেট কাটিব আছে যোৱা আছে আজি ফাৰ্ষ্ট যাম তাকো অকলে যাম চাই থাকা কি হয় নাজানো আৰু অকণ কিবা কিবি ফিলো হৈছে মোৰ और यहाँ पर पास पहुँचते हमको हमारे आँखों ने देखा कि तिरंगा लहरा रहा है बहुत अच्छा लगा ये देखकर आजकल बीच में थोड़ा टूटा फूटा हिंदी बोलने के लिए कोशिश करता हूँ इसको इग्नोर करना है इससे हंसना मत इसको इग्नोर करना है हमारे मतलब आपको मत सिखा चल और ये हमारा हम पहुँच चुके हैं डिब्रूगढ़ स्टेशन और अब टिकट विकेट काटना वगैरह है रुको और এনেকৈ আমি तुम्हारे स्टेशनर ভিতৰলৈ সোমাই গ'লোঁ दोस्त ने कहा कि टिकट काटना पड़ेगा अभी मैंने भी बोला चलो टिकट करते हैं और এনেকৈ গৈ ৰ'বা দেখাই আছোঁ এইকণত টিকট কাটি আছোঁ মানুহে টিকট কাটিয়ে আছে এইকণত আমি টিকট কাটিব লাগিব ৰ'বা সো মোৰ টিকেট কৰা হৈ গ'ল ডিব্ৰুগড় ট্ৰেইন ষ্টেচন টু দেৰগাঁও বৰুৱা বামুণ গাঁও ট্ৰেইন ষ্টেচন সো ইয়াত টিকেটৰ দাম হয় 75 रुपीस কিন্তু 80 रुपीस লৈ লৈছে 5 টকা খুচুৰা নাই বুলি নিদিলে সো এটা কথা মই ইয়াত ক'ব বিচাৰোঁ মনলৈ আহি গ'ল কৈ দিছোঁ আৰু বেয়া নাপাব এই যিবোৰ কিছুমান পাৰ্চেল দিবলৈ যায় সেই ডেলিভাৰী বয়বোৰ তাহাঁতৰ ওচৰত কেতিয়াবা এটকাটো খুচুৰা নাথাকে কিন্তু কিছুমান মানুহে 500 টকাটো দি এটকাটোৰ কাৰণে এনেকুৱা এটা কিছুমান ব্যৱহাৰ কৰে দেখিবলৈ পাওঁ যে সেই এটকাটোৱে তেওঁ বহুত কিন্তু এনেকুৱা জেগাত তেওঁলোকে কিন্তু 5 টকাটো দি দিবলৈ কুণ্ঠাবোধ নকৰে সো ভাবক এহেঁতি কিমান কষ্ট কৰি আপোনাৰ পাৰ্চেলটো দিবলৈ আহে সো এটকাটোৰ কাৰণে লাগি নাথাকিব এনেকুৱা জেগাত আমি 5 টকা 10 টকা এৰি দিবলগীয়া হয় এটকাটো এৰি দিয়া কোনো ডাঙৰ কথা নহয় সো ট্ৰেইনৰ টিকেট কৰা হৈ গ'ল এতিয়া ট্ৰেইনত উঠি লওঁ তাৰপিছত এইফালে আমাৰ মেইনজন ই আহি ষ্টেচনলৈকে থৈ গৈছে ই টিকেট কটা হৈ গ'ল দেখালোৱে সো লেটস ষ্টাৰ্ট বল সোমাই লওঁ এইটো দেখাব লাগিব ক'ত দে জেগা দি যা আকৌ আহি আছোঁ যা চ' গাইজ ট্ৰেইনৰ টিকেট কৰা হৈ গ'ল দেখালোঁ 80 रुपीस লৈছে ট্ৰেইনৰ টিকেট আৰু এতিয়া 2:10 ট্ৰেইনখন এৰিব ইয়াৰ পৰা চ' গৈ আছোঁ আৰু ট্ৰেইনখন এৰিব মানে ট্ৰেইনখন ইয়াৰ পৰা যাব 2:10 কিন্তু মই আহি পালোঁ আপোনাৰ তোমাৰ 1:40 মানতে মানে 30 মিনিটমান আগতে আহিলোঁ আৰু বহি আছোঁ ইয়াৰ বহি এতিয়া কিমান সময় বহিব লাগে মানে আৰু আধা ঘণ্টা বহিব লাগিব চাই থাকা আৰু তাৰপাছত গো টু দেৰগাঁও আৰু এনেকৈ বহুতে ধীৰে ধীৰে মানে ধীৰে ট্ৰেইনখন ডিব্ৰুগড় ট্ৰেইন ষ্টেচনৰ পৰা ওলালে আৰু এতিয়া তোমাৰ আমাৰ দেৰগাঁও বৰুৱা বামুণ গাঁও ট্ৰেইন ষ্টেচন পাবলৈ মিনিমাম 4 ঘণ্টা লাগিব বুলি কৈছে লগৰটোৱে মানে 2:10 ওলাইছে তোমাৰ আমি 6:10 গৈ পাই যাব লাগে তাত
পূৰা 6টা 10ত গৈ পাই যাম বুলি কৈছে সি চ' গৈ আছোঁ দেখাই আছোঁ ট্ৰেইনত মৰিয়নিত মানে কি এইবোৰ যে উঠে যে পইচা পাতি খুজিবলৈ আমাৰ তৃতীয় লিংগ মানুহবোৰ তেনেকুৱা সেইবোৰ উঠিব আছে চব দেখাম গৈ থাকোঁ ৰ'বা আৰু এনেকৈ আহি আমি পালোঁ মৰিয়নি ট্ৰেইন ষ্টেচন আৰু ইয়াতে 20 মিনিট ৰাখিব হেনো ইয়াতে কিবা এটা খাই ল'ব লাগিব আৰু ইয়াত উঠিব এতিয়া সকল আৰু চাওঁ কি হয় ভয়ো লাগিছে আৰু কেইগৰাকীমান তৃতীয় লিংগৰ মানুহ উঠিছিলে কিন্তু মই এগৰাকীৰে ভিডিঅ' কৰিলোঁ বাকীসকলৰ ভিডিঅ' কৰিলোঁ মোৰ কিবা ভয় লাগিলে প্ৰথমে আৰু মই 20 টকা এটা দিলোঁ আৰু এওঁলোকক মই এই তৃতীয় লিংগৰ মানুহ বুলি কৈছোঁ কাৰণ মোৰ ইবোৰ শব্দ ক'বলৈ কিবা এটা ভাল নালাগে চ' মানে তৃতীয় লিংগৰ মানুহ বুলি কৈছোঁ এডজাষ্ট কৰিব কেইগৰাকীমান উঠিছিলে এহেঁতি কিন্তু ট্ৰেইনখনত গুচি নাযায় এহেঁতি ষ্টেচনত জাষ্ট উঠিব কিবা পইচা অলপ দিব মানুহৰ পৰা খোজে আৰু নামি দিয়ে A few moments later. চ' মৰিয়নি ট্ৰেইন ষ্টেচনৰ পৰা ট্ৰেইনখন ওলাই গুচি আহিল তাৰপৰা মানে মই ভিডিঅ' কৰিব নহ'ল ঘৰৰ পৰা ফোন কৰি আছিলে যে সেইটো কাৰণে মই ভিডিঅ' কৰিব নহ'ল তাৰপাছত ভাবিলোঁ অলপ দেৰি পাছত আকৌ ভিডিঅ' কৰিব ল'লোঁ আৰু দেৰগাঁৱলৈ পাবলৈও বৰ বেছি দূৰ নাই আৰু প্ৰায় 20 মিনিটমানৰ বাট আছে চ' চাই যোৱা ধুনীয়াকৈ দৰ্জাৰ কাষত ৰৈ তোমালোকক ভিডিঅ' দেখাই আছোঁ দৰ্জাৰ কাষত ৰৈ আছোঁ ধুনীয়া ফিলিং লৈ গৈ আছোঁ চ' দাদা ষ্টেচনত ৰৈ আছে মোক ল'বলৈ চ' চাই থাকা আৰু ঠিক 20 মিনিটমানৰ পাছতে ষ্টেচন পাই গ'লোঁ ট্ৰেইনৰ পৰা নামিলোঁ কিন্তু স্কুটি আছে দাদা নাই চ' ৰৈ আছোঁ ফোন কৰিলোঁ আহি পালে আৰু এতিয়া ঘৰলৈ যাওঁ সন্ধিয়াৰ দেৰগাঁও টাউনখন তোমালোকক দেখাবলৈ চেষ্টা কৰিম ৰ'বা আৰু ষ্টেচনৰ পৰা ওলাই গুচি আহিলোঁ আৰু এইখন হৈছে আমাৰ দেৰগাঁও টাউন আৰু এয়াই হৈছে সন্ধিয়াৰ পৰিৱেশ দেৰগাঁও টাউনৰ আজি বৃহস্পতিবাৰ সেইটো কাৰণে আমাৰ দেৰগাঁও বৃহস্পতিবাৰ মানে বন্ধ থাকে চ' বৃহস্পতিবাৰে অলপ দোকান পোহাৰবোৰ কমকৈ খোলে আৰু বৃহস্পতিবাৰেও আমাৰ দেৰগাঁৱৰ পৰিৱেশ এয়া চাই লোৱা